Hello my dear friends, আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত Assam TET Examination 2021 ৰ অসমীয়া বিষয়ৰ অতি দৰকাৰী 20টা প্ৰশ্ন উত্তৰ আলোচনা কৰিব লৈছো। এই প্ৰশ্নখিনি UP TET যেটো আছে তেওঁলোকৰ বাবে বেছি প্ৰয়োজনীয় কাৰণ UP TET ৰ সিলেবাসৰ ওপৰত ভিত্তি কৰি এইখিনি বনোৱা হৈছে। আপোনালোকে যদি ভিডিঅ'ৰ কন্টেন্ট আৰু উপস্থাপন ভাল পায় মোৰ চেনেললৈ সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আহকচোন বাৰু প্ৰশ্ন উত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্ন দিয়া হৈছে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই দৰিদ্ৰ কিশোৰ কিশোৰীসকলৰ কলা, সংগীত, নাটক আদি দিশত দক্ষতা বিকাশৰ অৰ্থে এটি শিশুগৃহ নিৰ্মাণ কৰি থৈ গৈছে। শিশুগৃহটোৰ নাম কি? আমাক বিকল্পসমূহ দিয়া আছে নেহেৰু উদ্যান, শ্ৰদ্ধাঞ্জলি কানন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, আৰোহণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰোহণ নামৰ যি শিশুগৃহ এয়া ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই শিশুসকলৰ বিভিন্ন দিশৰ বিকাশৰ অৰ্থে এয়া নিৰ্মাণ কৰি থৈ গৈছে। শুদ্ধ উত্তৰটি হ'ব আৰোহণ। পৰৱৰ্তী প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে লিপিকা। পৰৱৰ্তী প্ৰশ্ন আৰু এই নাটকটি 1890 চনত জোনাকী আলোচনীত প্ৰকাশ পাইছে। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। ৰাজপথ নামৰ কবিতাটো কবি ভৱানন্দ দত্তই কি ছদ্মনামেৰে লিখিছিল? আমি জানো যে ভৱানন্দ দত্তই ৰাজপথ নামৰ এটি বহু জনপ্ৰিয় কবিতা লিখিছিল, কিন্তু তেখেতে তেওঁ ছদ্মনাম ব্যৱহাৰ কৰিহে লিখিছিল আৰু সেই ছদ্মনামটো কি আছিল আমি জানিব লাগে। উত্তৰটি হৈছে নচিকেতা। নচিকেতা নামেৰে তেখেতে ৰাজপথ নামৰ কবিতাটি ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ইয়াৰু ইংগম আৰু এই বঁটা লাভ কৰিছিল 1961 চনত 1961। গতিকে আমাক প্ৰশ্ন দিব পাৰে যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কিমান চনত বা কোন চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? চন হ'ব 1961 চন। আকৌ দিব পাৰে যে কোনখন গ্ৰন্থৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? তেতিয়া হ'ব ইয়াৰু ইংগম। আৰু এটা প্ৰশ্ন হ'ব পাৰে যে ইয়াৰু ইংগম গ্ৰন্থখনৰ বাবে 1961 চনত কোনজন ব্যক্তিয়ে অসমীয়া ব্যক্তিয়ে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? উত্তৰটি হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। নিম্নলিখিত কোনগৰাকী সাহিত্যিকে কলিকতাত আসাম প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছ নামৰ প্ৰকাশন প্ৰতিষ্ঠান মুকলি কৰিছিল? এই বিকল্পসমূহ দিয়া আছে যে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু হেম বৰুৱা। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। আমি এই কথাৰ লগত আৰু এটি জানো যে এই লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিজনক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন দ্য ৰিলিজন অফ লাভ এণ্ড ডেভোশ্যন এই নামৰ গ্ৰন্থখনৰ এই গ্ৰন্থৰ লেখকজন কোন? আচলতে ইয়াতে হ'ব লাগিছিল এই গ্ৰন্থখনৰ লেখক কোন। প্ৰশ্নত এই শব্দটো ভুল হৈ আছে। গ্ৰন্থকজনৰ আছিলে। গ্ৰন্থকাৰজনৰ নাম কি বা গ্ৰন্থখনৰ লেখকজন কোন? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব লক্ষ্মীনাথ বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন ভৱানন্দ দত্তৰ জীৱনকালত নিম্নলিখিত কোনখন গ্ৰন্থ প্ৰকাশ পাইছিল? আমি জানো যে ভৱানন্দ দত্তৰ জীৱনকালত এখনেই মাত্ৰ গ্ৰন্থ প্ৰকাশ পাইছিল আৰু বাকীকেইখন তেওঁ মৰণোত্তৰ বাবে প্ৰকাশ পাইছিল। আৰু এই নিম্নলিখিত আটাইকেইখনেই তেওঁৰে গ্ৰন্থ, কিন্তু ইয়াৰে কেৱল ফিলচফি অফ ইণ্ডিয়া এই গ্ৰন্থখনহে তেখেতৰ জীৱনকালত প্ৰকাশ পাইছিল। বাকী ৰবীন্দ্ৰ প্ৰতিভা, অসমীয়া জাতীয় সমস্যাৰ বিৱৰ্তন, দৃষ্টি আৰু দৰ্শন এই আটাইকেইখন গ্ৰন্থ তেখেতৰ মৃত্যুৰ পিছতহে প্ৰকাশ পাইছিল। মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল বা মৃত্যুৰ পিছত প্ৰকাশ পাইছিল। পৰৱৰ্তী প্ৰশ্ন বাঁহী আলোচনীখন কোন চনত প্ৰকাশিত হয়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1909 চনৰ ডিচেম্বৰ মাহত। পৰৱৰ্তী প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাই 1913 চনত প্ৰকাশিত প্ৰতিমা নামৰ পুথি সম্পৰ্কে এইদৰে মন্তব্য কৰিছিল। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। এই প্ৰতিমা নামৰ গ্ৰন্থখনৰ লেখক কোন? প্ৰতিমা আচলতে এখন কাব্যপুথি হয়। এই কাব্যপুথিৰ কবিৰ নাম আছিল চন্দ্ৰকুমাৰ আগৰৱালা। পৰৱৰ্তী প্ৰশ্ন
ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই নিম্নলিখিত কোনটো ছদ্মনামেৰে সাহিত্য চৰ্চা কৰা নাই আমি জানো যে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই তিনিটা ছদ্মনামেৰে তেখেতে সাহিত্যৰ চৰ্চা কৰিছিল বা সাহিত্যৰ বিভিন্ন দিশত তেখেতৰ অৱদান আগবঢ়াইছিল ইয়াৰে প্ৰহৰী সঞ্জয় আৰু সত্যপ্ৰিয় পাঠক এই তিনিটা নামেৰে তেখেতে সাহিত্যৰ বিভিন্ন দিশত তেখেতে অৱদান আগবঢ়াইছিল কেৱল নিৰঞ্জন ফুকনটো তেওঁৰ ছদ্মনাম নহয় এয়া অন্য এজন বিখ্যাত সাহিত্যিকৰ তেখেতৰ ছদ্মনাম হয় আৰু এই নিৰঞ্জন ফুকনটো হৈছে শুদ্ধ উত্তৰ ইয়াৰ নিৰঞ্জন ফুকন ছদ্মনাম লৈ ডক্টৰ হীৰেন গুহায়ে তেখেতৰ বহু ৰচনাৰাজি প্ৰকাশ কৰিছিল পৰৱৰ্তী প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাক তলৰ কোনজন ব্যক্তিয়ে ৰসৰাজ উপাধি প্ৰদান কৰিছিল আৰু এই শুদ্ধ উত্তৰটি হৈছে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী পৰৱৰ্তী প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি শিল্পী দিৱস হিচাপে পালন কৰা হয় কোন তাৰিখে এই দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 17 জানুৱাৰী মাহৰ 17 তাৰিখে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিটোক শিল্পী দিৱস হিচাপে পালন কৰা হয় তেখেতৰ মৃত্যু হৈছিল 1951 চনত 1951 আৰু তেখেতৰ জন্ম হৈছিল 1903 চনৰ 17 জুন পৰৱৰ্তী প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাই তেখেতৰ কোনটো গল্পৰ জৰিয়তে ফ্ৰয়েডীয় যৌন মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰিছিল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে পাটমুগী পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনটো কবিতা চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত নহয় নিম্নলিখিত ইয়াত আমি 4টা বিকল্প দিয়া আছে ইয়াৰ 3টা কবিতা চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত এটা কবিতা তেখেতৰ ৰচনা নহয় আৰু সেই কবিতাৰ নাম ক'ব লাগে ইয়াত দিয়া তেজীমলা মহাত্মা আৰু বনকুঁৱৰী এই প্ৰত্যেকটোৱেই চন্দ্ৰকুমাৰ আগৰৱালা হয় একেবাৰে শেষৰ যিটো উল্লেখ কৰা আছে মমতাৰ চিঠি এই কবিতাটি চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত নহয় গতিকে শুদ্ধ উত্তৰ মমতাৰ চিঠি আমি সকলোৱে জানো মমতাৰ চিঠি এইটি হেম বৰুৱাৰ দ্বাৰা ৰচিত বহু জনপ্ৰিয় এটি কবিতা পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনখন গ্ৰন্থ পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচনা নহয় ইয়াত চাওক যে আমাক যিখিনি বিকল্প দিয়া আছে ফুলৰ চানেকি গীতাহাৰ বিন বৰাগী আৰু ভানুমতী এই গ্ৰন্থকেইখনৰ ভিতৰত ফুলৰ চানেকি গীতাহাৰ আৰু ভানুমতী পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচনা হয় কেৱল বিন বৰাগী এই গ্ৰন্থখন তেখেতৰ ৰচনা নহয় বিন বৰাগীৰ ৰচনা এই গ্ৰন্থৰ ৰচক এইখন আচলতে কবিতা পুথি হয় চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি পৰৱৰ্তী প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামেৰে ব্যংগ আৰু হাস্যৰসাত্মক প্ৰবন্ধ লিখিছিল ইয়াৰে শুদ্ধ উত্তৰটি হৈছে কৃপাবৰ বৰবৰুৱা পৰৱৰ্তী প্ৰশ্ন ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই কোনখন নাটকৰ বাবে 1977 চনত 1977 চনত ৰজত কমল বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে সন্ধ্যাৰাগ পৰৱৰ্তী প্ৰশ্ন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেখেতৰ কোনখন গৱেষণা গ্ৰন্থৰ বাবে 1977 চনত 1977 গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ ডিগ্ৰী লাভ কৰে আমাক দিয়া বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে ক বিকল্প যিটো দিয়া আছে হিউমাৰ এণ্ড চেটায়াৰ ইন আছামিজ লিটাৰেচাৰ এই গ্ৰন্থখনৰ বাবে 1977 চনত 1977 ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ ডিগ্ৰী লাভ কৰিছিল গতিকে শুদ্ধ উত্তৰটি হৈছে হিউমাৰ এণ্ড চেটায়াৰ ইন আছামিজ লিটাৰেচাৰ পৰৱৰ্তী প্ৰশ্ন 1924 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ 7ম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল আৰু ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে লক্ষ্মীনাথ বেজবৰুৱা আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি আমাক দিয়া বিকল্পসমূহৰ ভিতৰৰ শুদ্ধ উত্তৰটি হৈছে সুনীত ঘড়ী তেখেতৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা প্ৰথম নাটক গতিকে আজিৰ ভিডিঅ'ৰ প্ৰশ্নোত্তৰসমূহ ইমানে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ